নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মোৰ চেনেলটোৰ নাম হৈছে আৰতি দেৱী অসমীয়া ছোৱালী। আপোনালোক সকলো হয়তো কুশলে আছে আৰু ময়ো ভালে আছোঁ। এই চেনেলৰ জৰিয়তে আপোনালোকক কিছুমান ইনফৰ্মেটিভ ভিডিঅ' দিম বুলি ভাবিছোঁ। আৰু কিয়নো প্ৰতিজন ভিউৱাৰ্ছে ভাবে যে প্ৰতিটো ভিডিঅ'তে কিবা এটা সম্যক জ্ঞান পালে ভাল হয়, গতিকে তেনেকৈ কৰি যাবলৈ আশা কৰিম আৰু তেনেকৈ চেনেলটো আগুৱাই নিম বুলি ভাবিছোঁ। আপোনালোকে সহায় সহযোগিতা আগবঢ়াব। বহুত আগতেই ভাবিছিলোঁ ইউটিউব চেনেল এটা খুলিম বুলি, কিন্তু সাহস কৰা নাছিলোঁ। কি বা টপিকৰ ওপৰত ভিডিঅ' বনাম, কিবা কণ্টেণ্ট বিচাৰি পামেই নে নাপামেই নে, তেনেকৈ নাৰ্ভাছ ফিল কৰি আছিলোঁ। গতিকে চেনেলটো খোলা হোৱা নাছিলে। গতিকে এতিয়া বহুত সাহস গোটাই ইউটিউব চেনেল এটা খুলিছোঁ। আৰু মোৰ দৈনন্দিন জীৱনত চলি থকা বিশেষ মুহূৰ্ত আপোনালোকক মনোৰঞ্জন হিচাপে দিম বুলি ভাবিছোঁ। আৰু তেনেকৈ কিছুমান কেতিয়াবা ৰেচিপি ভিডিঅ' আগবঢ়াম। তেনেকৈ আপোনালোকৰ মাজলৈ কিবা ভাল কণ্টেণ্ট আনিম বুলি আশা কৰিছোঁ। আৰু মই এইবোৰ তেতিয়াহে কৰিব পাৰিম যেতিয়া আপোনালোকে মোক সহায় কৰিব বা ছাপোৰ্ট কৰিব। আৰু ভিডিঅ'বোৰ চাই আপোনালোকে বিনা দ্বিধাই মোলৈ কমেণ্ট কৰিব পাৰে, পৰামৰ্শ আগবঢ়াব পাৰে। গতিকে যদি ভাল লাগে ভিডিঅ'বোৰ আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখিনিকে কৈ মই শেষত সকলোৰে মংগল কামনা কৰি আজিৰ ব্লগটো সামৰণি মাৰিছোঁ। ধন্যবাদ।